एवरीवन की खबर सकलोरे आशा करिছো সকলো ভালে আছে মই বৰ্তমান ভালে আছো এতিয়া গা পা ধুই আজৰি হলো আজি মহা শিৱৰাত্ৰি সকলোকে শুভেচ্ছা থাকিল আৰু এতিয়া মই যাম দেতা আৰু ভাইটিৰ লগত চাকি দিবলে আমাৰ পাছফালে প্ৰপাথানাত আজি ভিডিওটো হেকলৈকে চাই থাকিব আৰু আজি দিনটো সকলোৱে ভালে যাওক আমি যোনখন থানলৈ আহি আছো পথাৰ মাজত সেই থানৰ ভিডিও আগত দিয়া আছে যদি চোৱা নাই চাব সকলোৱে আৰু এতিয়া আহি আছো আমি ভাইটি আহি আছে পাছত এটা আগত গুচি গ'ল এতিয়া দৈ সেইকাৰণে আহি আছো এয়া ধূপ চাকি জ্বলালো এয়া আমাৰ দেউতাই সেৱা কৰি আছে এয়া গাড়ীত উঠিলো এয়া ফুচুকন সেয়া নৌব আৰু এতিয়া আমি আহি আছো ক'ত গৈ আছো চাই থাকক ভিডিওটো এতিয়া পামগৈ ভুম এয়া আহি পালো আমি গাড়ীৰ পৰা নামিলো অলপতো গাড়ীৰ পৰা নামি খোজকাঢ়িব লগা হৈছে যিহেতু গাড়ীখন অলপ আঁতৰতে ৰখালে মানুহ বহুত বাপৰে বাবাজনৰ ৰাস্তাটো চাওকচোন কিমান মানুহ আমি সোমাইছো বাবাজনৰ ভিতৰলৈ সেৱা এটা কৰিবলৈ এখিনিতে ৰৈ থাক দেই ঐ এও যাব যি থানৰ ভিতৰত সেৱা কৰিবলৈও জেগা নাই তথাপিও আহিছোঁ সকলোকে সেৱা কৰিবলৈ আমাৰ মিছ পাপৰি গগৈ তাৰ ভাবিছে মই ফটো মাৰিছোঁ এতিয়া আমি মেলাখনৰ ফালে সোমাই আহিছোঁ এপাক ঘূৰিম আৰু এনেকৈ আৰু তাৰপাছত ঘৰলৈ যাম হেৰি জ্বলাই আহিছোঁ আমি তাত চাব ভাল লাগিছে কিমান 100 ভাল লাগিছে বল আৰু আছে না ইয়াত হয় কত চালা আইছো কাপোৰ খাও টকা টকা ভাইছো এজন কে টকাকে লবি 50 আমি এনেকৈ অকল দোকানবোৰ চাই চাই ঘূৰি ফুৰিছোঁ ঘূৰি থাকিম না যে কিবা কিনিম হা 50 টকা বিচাৰি যায় হৈফালে কি আছে বহুত দিনৰ পাছত আগতে যে অকল ফাষ্ট ফুডখনহে চিনি পাওঁ কলেজত
চাওমিন এতিয়া আমাৰ পেটটো জামিন তহঁতকে বাবা উঠাই দিছে আমি ট্ৰেইন জাৰ্নি গৈছিলোঁ দোকানে নিদিলে ইমানবোৰ দোকান দেখিছে নে তাই বোলে দোকানকে নেদেখিলে এগৰাকী দোকান নেদেখিলে বোলে আজি ৰ'দো কিন্তু তামাম গৰম দিন আহিলে যেন লাগিছে আৰু ঘূৰি ঘূৰি ফাইনেলি এখন ফুলি দোকান পালোঁ এয়া সিহঁতি ফুলি চাই আছে ঘূৰি পকি আমাৰ হৈ গ'ল আৰু এতিয়া মই আকৌ ওলাই যাম অকণমান দেখাই দিয়ক ৰাস্তাটো জানেনে ইমানেই ঠেলা ঠেলি হৈছিল কেনেকৈ যে ওলাই আহিছোঁ আহি পালোঁ প্ৰায় 3:30 বাজিল আৰু ভিডিঅ' নকৰিলোঁ আহোঁতেও নকৰিলোঁ যিহেতু ইমান ঠেলা হেঁচাত আহিলোঁ ভিডিঅ' সেইকাৰণে নকৰিলোঁ এয়া আমাৰ ভুচিকণ এনেকৈ থিয় হৈছে য'ত ধৰি ধৰি আজিলৈ ভিডিঅ'টো ইমানেই আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আপোনালোকে কেনেকৈ পাৰ কৰিলে প্লিজ জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব